বিদ্যুৎ কি খবৰ ক তোৰ ঐ আহিলি ভাল তোৰ ক কি খবৰ কি কম আজি মৰাৰ পৰা বাচিছো কিয় কি হ'ল কি কবি ৰাস্তা পাৰ হৈ গতে মানে ল'ৰাজনে খুন্দা মাৰিব বিচাৰিছে কি ক'ৰবাত লাগিলে নেকি তোৰ নাই লগা নাই তেন্তে খুন্দা মাৰি ভাই অলপ বাচি থাকিবি তই গম পাইছ এক্সিডেণ্ট হৈ আছে কিবা হৈ আছে তোৰ কিবা হ'লে মোৰ কি হ'ব আজি মই মৰি গ'লো হয় মই মৰি যোৱা তই মোক ক'ত পালি হয় আৰে মৰা কথা কিয় কৈ আছ তই তোৰ কিবা এটা হ'লে কি ময়ো মৰি থাকিম কিন্তু ডাইৰেক্ট কৰিছোঁ কেলা মৰা কথা নকবি তই যি কথা কবি তই পাগল হৈছ নেকি মই ইমান গ'লে নমৰোঁ নহয় তই চিন্তা নকৰিবি ইয়াতে বল এতিয়া মৰা কথা নকবি কিন্তু নেক্সট কি খাইছ এইবোৰ বেয়া বস্তু শৰীৰৰ বেয়া নহয় চলাই দে এইবোৰ আবে গেলা তইতো ভাল কথা ক'লে তো বেয়া বুলি ভাব হা চাওক তহঁতে এই বল ভাই তোৰ লগত লাগি আজি নিচাত পাই মাৰছা ন কেলা তহঁতক চাই ল'ম ক'ত চাই ল'বি ফেচবুকত চাবি ইনষ্টাগ্ৰামত চাবি বিদ্যুৎ নৱডেকা মোৰে নাম আছে যা চাই ল'বি যা আহি গ'লো ঐ কি কৰি আছা ইয়াতে ঝুলি আছা ক'লে গ'লে তুমি দেখোন আজিকালি টাইমে নিদিয়া কেলে টাইম নিদিওঁ মই তোমাক ফোন কৰিয়ে থাকোঁ দেখোন কি অনবৰতে কথা প্ৰদীপ কি হয় আৰে প্ৰদীপ মোৰ ভাল বন্ধু হয় তাতে তুমি ক'ব লগা কি আছে ফোন কৰিলোঁ তাক পা সেই কৰি পাৰিবা মোৰতো একোৱেই খবৰ নাই কিয় মই তোমাৰ লগত কথা পাতোঁ মেছেজ কৰোঁ হোৱাটছআপতো মেছেজ কৰোঁ তুমিহে চিন নকৰা ক'ত নকৰোঁ মইতো কৰোঁ মই তোমাক নাপাওঁৱেই অনবৰতে এইবিলাক বাদ দিয়া এতিয়া ব'লা ফুৰিবলৈ যাওঁ গাড়ীখন লৈ আহিছোঁ নাযাওঁ যোৱা প্ৰদীপৰ লগত ফুৰিব এই কিয়নো প্ৰদীপৰ লগত সন্দেহ কৰি থাকা ব'লা না প্লিজ যোৱা তোমাৰ পাগল প্লেন কৰিলোঁ শুনা পাগল বুলি নক'বা তাক সি মোৰ বহুত ভাল বন্ধু সি আৰু মোৰ কথা মই জানো তুমি নাজানা তাৰ মাজত নাহিবা বুজি পাইছা তুমি গাৰ্লফ্ৰেণ্ড হৈ থাকা তাৰ ওপৰত যাব চেষ্টা নকৰিবা মাথাটো গৰম কৰি নিদিবা দেই ডাইৰেক্ট কৈছোঁ মই তোমাক অঁ মোতকৈ বেছি মানে সি ইম্পৰ্টেণ্ট হয় তোমাৰ লাইফত অঁ তোমাতকৈ বেছি সি ইম্পৰ্টেণ্ট মোৰ লাইফত তাৰ মোৰ মাজত বুজি পাইছা যিখিনি ক'লা আহিৰ পৰা মোৰ ব্ৰেকআপ তোমাৰ বন্ধুৰ কাৰণে এজনক অঁ মই তোমাক যোৱা কিয় বিদ্যুৎ মন মাৰি বহি আছ যে কিয় তই আহিলি অঁ পাহি নহয় হয় পাহিক আজি বেকআপ দিলোঁ কিয় ব্ৰেকআপ দিলি এইবিলাক বহুত কথা আজি বহুত টেনশ্যন ভাই আজি মোক তই এটা বস্তু মানা কৰিব নোৱাৰ মই আজি মদ খাম তই মদ খাব নোৱাৰ তই খালে ময়ো খাম তোক খাব নিদিওঁ মই খাম মোৰ টেনশ্যন হৈছে গম পাইছ শুন তই এজন ছোৱালীৰ বাবে তই জীৱন ধ্বংস কৰিব নোৱাৰ মই আছোঁ নহয় তোৰ লগত সদায় তোৰ লগত মই থাকিম তইতো আছ গম পাইছোঁ কিন্তু পাহি আজি মোক বহুত কথা শুনাইছে মোৰ বহুত বেয়া লাগিছে তাইক মই বহুত ভাল পাইছিলোঁ এনেকুৱা এৰি যাব বুলি ভবা নাছিলোঁ তাইক ময়ে বেকআপ দিছোঁ সেইটো কাৰণে নালাগে তাইৰ নিচিনা গাৰ্লফ্ৰেণ্ড মোক সেইবোৰ বাদ দে ব'ল এতিয়া চাহ খাব এইবোৰ খাব নালাগে মদ খাব নালাগে ব'ল তোৰ লগত আৰু কি যে হ'ব ব'ল আৰে মদ বুলি এইটোৱে খা ন এইটো বস্তু মদ নেকি এইটো নাস্তা বেলেগ মদ খুৱাইছে কিন্তু দে তই এইটো মানিব নাস্তা লাগিব। এইটো হ'ল তোৰ মদ তাত মদ বোলে খাই থাক চুপচাপ খাই থাক সঁচা দে তোৰ লগত থাকিলে পাহিলৈ অলপো মনত নপৰে সঁচা কৈছোঁ তোৰ নিচিনা বন্ধু পাবলৈ খুবেই টান সেইদিনাখনে যি ক'লি তই মৰা কথা নেক্সট টাইম আৰু নকবি বুজিছ হ'ব দে হ'ব দে নহয় নকবিয়ে তই মৰি গ'লে সঁচাকৈ মই মৰি যাম কিন্তু আৰে মই তোৰ শপত নমৰোতো খাইছোঁ তোৰ শপত খাইছোঁ মই আজি তোৰ মৰি গ'লে ময়ো মৰি যাম তই খাই দে মই যাওঁ মোৰ ঘৰত যাব লাগে তই ধৰ তোক দে যাবি দে এই ধৰ তই খাই থাক মোৰ দেৰি হৈছে মোৰ দেউতাই ফোন মাৰি আছে হা লগ পাম কালি বাই নোৱাৰিছোঁ দেই তই সেইদিনা কিয় মাৰিছিলি আমাক তই কিবা কৰিছিলোঁ বেয়া বস্তু খোৱাৰ বাবে তহঁতক মাৰিছিলোঁ আমি বেয়া বস্তু খাইছোঁ তই কোন ক'ব লগা কিয় মাৰিছিলি ক থৰ আজি দি দিম ইয়াত
बारी है अबे इटू मोरिल बे बोला 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 তোৰ কিবা এটা হ'লে কি ময়ো মই থাকিম বুলি ডাইৰেক্ট কৰিছোঁ ঐ ভাই কি হ'ল উঠ কোনে মাৰিলে তোক এই সিদিনাখন যে আমি যে ধুইছিলোঁ যে হয় আজি মোক বেয়াকৈ ধুলে বল একো নাই বল 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 তই যে পাংগা যে লৈছিলি হয় হয় আজি বেয়াকৈ ধুলে এতিয়া কাজিয়া কিয় কৰি থাক আৰে কাজিয়া কৰ না সিহঁতক যে আমি যে মাৰিছিলোঁ যে ডেণ্ডাইট নে কি খাই আছিল সেইটো কাৰণে আজি মোক ধুলেহি বাৰু একো নাই আৰু তোৰ ফোন কৰিলে ফোন নাপাওঁ যে নাই মোৰ ফোনটো বেয়া হৈছে বেয়া হৈ গৈছে নন টাচেবল কৈ থাকে কিয় কাৰণে কেনেকৈ বেয়া হ'ল এনে পৰি কিনে ভাঙি গ'ল কিনি ল'বি এটা নতুন নাই তই জানইচোন মোৰ পইচা নাই পইচা নাই নেকি দে দে বল তোৰ কি হৈছে তোৰ মুখখনত কিবা লাগিছে যে এই নাই কিবা লাগিলে চাগে যে মানে अबे ये किसके साथ बात कर रहा है अकेला अकेला पागल हो गया है क्या छोड़ो हम चाहता है ঐ তোৰ কি হ'ল আবে ঠেলিছে কোনোবাই গ'ল আবে তোৰ কি হৈছে মোকো কাইবা চলিছে আমি সেইদিনাখন যে মাৰিছিলোঁ তাই নহয় জানো আৰু কি হ'ল আবে মাৰিছে আৰু মাৰিছে কোনো নাইচোন বে ইয়াতে আমি সেইদিনাখন যে মাৰিছিলোঁ তাই হৈছে এই কি ভূতৰ কথা কৈ আছে আবে ভূত নাই হ'ব পাৰে চাগে বে মাৰিছে বে কি হৈছে কাই হয় মাৰিছে বে সেইদিনাখন কি মোক বস্তু? মাৰিছিলি কোনো নাই ন? নহয় তই কোনো নাইচোন মই সেইদিনা বন্ধুকো মাৰিছিলি ৰ শিক্ষাটো দি আছো ৰ কি হৈছে আমি সেইদিনাখন মাৰাটোৱে আছে চাগে হা সেইদিনাখন নাই বে কি কথা কৈছে আজিৰ যুগত ভূত নিচা হৈছে আমাৰ নিচা অলপ বেছি হৈছে চাগে হ'ব পাৰে নিচা বেছি হৈছে চাগে আমাৰ হ'ব পাৰে সেইদিনাখন আমি মাৰিছিলোঁ না নহ'লে কাই মাৰ থাকোঁ আমাক মাৰিছে বে কাই হয় বে আহা বলা বল 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 আৰে ভাই কি ভাবি আছ তই গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি আছোঁ মই গম পাইছোঁ গাৰ্লফ্ৰেণ্ডৰ কথা ভাবা বাদ দে মই আহি গৈছোঁ পাগল নাই মোৰ গাৰ্লফ্ৰেণ্ড নাই তই জানইচোন হয়নে জানো পিছে তই পিছফালে কি লুকাইছ চাওঁ হে একো নাই তোৰ কাৰণে ৰিয়েলমি 8 মোবাইল লৈ আহিছিলোঁ মই পইচা অলপ জমা কৰি থৈছিলোঁ তোৰ কাৰণে আনিলোঁ মোবাইল ৰিয়েলমি 8 মইতো ল'ম কিন্তু মোৰ কচমটো তই উঠাই ল'ব লাগিব তেতিয়াহে মই ল'ব পাৰিম কি কচমৰ কথা ক'লি তই যে কৈছিলি মই মৰিলে তই মৰিবি বুলি অঁ এইটো সঁচা কথা তই মৰিলে ময়ো মৰিম মই কৈছিলোঁ সেইদিনাখনো কৈছিলোঁ আৰু আজিও কৈ আছোঁ তই যদি মৰি যাওঁ মই মৰি যাম চিধা কথা সঁচা কথা এইটোতো কচম তই উঠাই ল'ব লাগিব তেতিয়াহে মই মোবাইলটো তোৰ ল'ব পাৰিম মই তোক মানে মই কি ক'ম আৰু কচমটো উঠালেহে মোবাইল এইটো কি কথা হ'ল কচোন তই কচমটো উঠাই ল তেতিয়াহে মই ল'ম নহ'লে মই নলওঁ কি কৈ আছে পাগল হৈছ নেকি তই ঠিক আছে দে মই কচম উঠাই লৈছোঁ মোবাইলটো ল এতিয়া তোৰ কাৰণে ঐ ভাই তই ইয়াতে কি কৰি আছা ইমান দিনে ৰতনে ফোন মাৰি আছে তই ৰতনৰ ফোনটো কিয় ৰিচিভ নকৰা ভাই মই অলপ বিজি আছিলোঁ কামত বিজি আছিলে তোক যে কিবা এটা ইম্পৰ্টেণ্ট খবৰ দিব লগা আছিল সি তোক নাপাই মোক কৈ পঠাইছে মানে মই ক'লোঁ কথাখিনি এতিয়া মানে তোৰ যে লগৰ প্ৰদীপ তেনেহ'লে মৰি থাকিল নহয় এক্সিডেণ্ট হয় পাগল হৈছ নেকি প্ৰদীপ মোৰ ওচৰতে আছে সি বে তোৰ কাষত নাই দেখোন প্ৰদীপ বে আছে বে তই কি কথা কৈছ তই পাগলৰ দৰে কথাবিলাক কিয় কৈ আছে চাচোন তই এইফালে ঘূৰিছা
আবে ক'ত আছে ইয়াতে প্ৰদীপ? ক'ত গ'ল প্ৰদীপ? প্ৰদীপৰ কাৰণে প্ৰদীপ মৰি গৈছে 15 দিন হ'ল আজি। 15 দিন হ'ল? কি ক? তই গমে পোৱা নাই? আৰে মোক লগ কৰে ডেইলি। আৰে ভাই এইবিলাক বাদ Daily দে, লগ ই কৰে। মৰি গ'ল ই। তোৰ কচমটো উঠাই ল, তেতিয়াহে মই ল'ম। নহ'লে মই নলওঁ। কি কৈ আছে? পাগল হৈছ নেকি তই? ঠিক আছে দে, মই কচম উঠাই লৈছোঁ। মোবাইলটো ল এতিয়া। মই আছোঁ নহয় তোৰ লগত সদায়।